অজানিতে ভাল পোৱা। কিয় জানো আজি তোমালৈ বৰকৈ মনত পৰিছে। হয়তো নজনাকৈ প্ৰেমত পৰিছিলোঁ তোমাৰ। সেই স্মৃতিবোৰে আজিও আমনি কৰেও। তোমাৰ মনত আছেনে? নদীৰ পাৰত ফুলি থকা কহুৱাবোৰক উদ্দেশ্যি কৈছিলা যে আমাৰ মৰমবোৰ এনেদৰেই ফুলি থাকক কহুৱাবোৰৰ দৰে। তুমি চাগে পাহৰিছা, মনত থাকিবই বা কিয়? সেয়াতো অতীত আছিল ন, এয়াতো বৰ্তমানৰ সময়। তুমি ব্যস্ত তোমাৰ পৃথিৱীত, মই মাথো পাৰ কৰিছোঁ তোমাৰ স্মৃতি বিজড়িত ক্ষণবোৰক সোঁৱৰি। ব্যস্ততাৰে পৰিপূৰ্ণ সময়ছোৱাত তুমি চাগে আহৰিয়ে নোপোৱা ন স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ। উফ, মই যে কি কথাবোৰ সুধি আছো, তুমি চাগে বিৰক্তি অনুভৱ কৰিছা। কেতিয়াবা স্মৃতিবোৰ ৰোমন্থন কৰিও ভাল লাগে দিয়াচোন। পাহৰিয়ে গৈছিলোঁ জানানে, মই যে তোমাৰ অতীত আছিল আৰু আমাৰ ভাল পোৱাবোৰ অজানিতে হৈছে, কোনো কাৰণ নোহোৱা মাথো অজানিতে।